नमस्कार आज এটা আকৌ নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু ভন্টি যেতিয়া ঘৰত আছিল তেতিয়া আমি কি কৰিলো ভন্টিও আহিছিল গটিকে একেলগে আমি কি কৰিলো হে আপোনালোকক দেখুৱাইছিলো আগৰ এটা ভিডিওত আৰু এয়া হৈছে দ্বিতীয় দিনৰ ভিডিও এ আমি পথাৰতে আমাৰ ঘৰৰ পিছফালে বনভোজৰ আয়োজন কৰিলো কাৰণ জেঠাই ছোৱালী আহিলে বুকাকাটৰ পৰা আৰু ওচৰৰে মামীও আহিলে আমাৰ মামাৰ ঘৰৰ ওচৰতে মামীকো মাতিলো লাগি ভাগি পৰিমেলি একেলগে খাস খাম বুলি কাৰণ সকলোবোৰ আকৌ ডিসেম্বৰ লাষ্ট বা জানুৱাৰী লগ কোনো হোম সাগৰ সেইভাবে লগ হওঁতে পথাৰতে আয়োজন কৰিলো বনভোজৰ আৰু খালো আমাৰ ঘৰৰ একেবাৰে পিছফালে মানে পথাৰতে আৰু পথাৰখনত খুব ভাল লাগে মুকলি চাৰিফালে সেইভাবে খুব ৰ'দ দিছিল এনেকৈ বাৰী কিনাৰতে ৰন্ধা বঢ়াই ফালে কৰি আছে পূজাই বনাই আছে মামীয়ে ওচৰতে বহি যোগাৰ কৰি দিছে মায়ে যোগাৰ কৰি দিছে আৰু মই হলে ভিডিওহে কৰিছো কাৰণ এইবিলাক স্মৃতিটো ৰাখি নথলে আকৌ পিছত হয়তো এদিনটো ঘূৰি নাহিব সেইভাবে মই খুচখাস কামো কৰি আছো ভিডিও কৰি আছো এইফালে আমাৰ অকমানি হদক ছাতি দি বহুৱাই থৈছে কাৰণ খুব ৰ'দ আৰু এয়া চাওকচোন আমাৰ পিছফালে ঘৰ একেবাৰে পিছফালে কিমান মুকলি একদম পথাৰ চাৰিফালে পথাৰে ৰাস্তা বহুত দূৰণিতহে আছে এয়া সব এয়া মানে বাৰী পিছফালে ওলালে এয়া মুকলি পথাৰখিনিহে দেখা পোৱা যায় আৰু সেইকাৰণে খুব ভাল লাগে ঘৰলৈ গৈ পথাৰখনত পিছফালে এপাক নুফুৰিলে ভালেই নালাগে এনেকুৱা মুকলি দিনত আৰু বাৰিষাটো এই পথাৰবিলাকতে খুব মাছ ওলাই আপোনালোকক দেখুৱাইছো আগৰ ভিতৰত আৰু এজনী আছে আমাৰ টিকলি তাই গ'ল গৈ এতিয়া তাইলৈ মনত পৰিছে ভিডিওটো মোৰ দিয়া দেৰিয়ে হৈ গ'ল এতিয়াতো আজি 31 তাৰিখ হ'ল আৰু ঘপককৈ ভিডিওটো পালো আপোনালোকলৈ আগবঢ়ালো আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো আৰু এতিয়া আমাৰ টিকলিও আছে গৈ তেজপুৰত গতিকে সকলোকে খবৰ দিবলৈ সময় নহল আকৌ কোনেও বেয়া পাব নালাগে আৰু যিখিনি নিমন্ত্ৰণ কৰিব নোৱাৰিলে আকৌ পিছত লগ হ'ম আকৌ এনেকৈ খানা চলিব আৰু ন জানুৱাৰী যেতিয়া সোমাবহে গতিকে সেইদিনা লৰালৈকৈ আমাৰ খানাটো ভিডিও কৰিলো আপোনালোককো দেখুৱালো আৰু শেষতে আমাৰ মহিলা পাৰ্টিয়ে খাইছে মানে খাইছো আমিও জানুৱাৰী খানা গবা প্ৰেক্টিছ নকৰিলো নহয় 24 চনৰ লাষ্ট খানা এটো একেলগে 24 কাতি বিদায় কৰিছে ৰাইজে হাঁহে কোমোৰাই হাঁহে কোমোৰাই কোমোৰা গলে গ'ল কোমোৰা নাইকিয়া হ'ল পানী হৈ গৈছে জ্বলা বাজি ঘৰ পুখুৰী মাছ চাটনি বজাৰৰ হাঁহ আছে নে ঘৰ পুখুৰী মাছ বজাৰ কোন লাগে মই এয়া খাই লওঁ ৰবা জানবা কিমান লক আৰু এয়া শেষত একেবাৰে আমাৰ জনে দেউৰী দায়িত্ব পালে এয়া আৰু ইফালে আমি খাই বৈ ধুই পখালি আজৰি হলো আৰু একেবাৰে শেষত চাওকচোন সন্ধিয়াও বেলি ডুবিবৰ হ'ল মানে বেলি ডুবিলে আৰু সন্ধিয়া লাগিল আৰু ঘৰ তাতটো গান বাজনা লগাবলৈ সময় নহল গতিকে পথাৰৰ পৰা আহি ঘৰতে অকণমান ফূৰ্তি কৰিলো আৰু এজনী হৈছে আমাৰ বাৰ ছোৱালীজনী তাই নাচিছে খুব ফূৰ্তি পাইছে সকলোকে দেখি গতিকে আজি ভিডিওটো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব আৰু শেষত আকৌ আপোনালোকলৈ নতুন বছৰ শুভেচ্ছা জনাই আকৌ এটা নতুন ভিডিও লৈ আকৌ নতুন বছৰত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ বাই বাই